Good morning, welcome back to my channel. My vlog কি খবৰ সকলো আশা কৰো সকলো ভালে আছে। ৰাতিপুৱা এয়া মাহঁতৰ ঘৰ আহিলো, ওচৰতে দুৰ্গা পূজা পাতিছে তাকে চাকি দিবলৈ আহিলো। ডাঙৰ বেটি নাই আহা, তাই মানে আইতাকৰ লগত গুৱাহাটী গ'ল, আজি 2 দিন হৈ গ'ল। এয়া মানুহজন আৰু সৰুজনী আৰু ময়ে আহিছোঁ, চাকি তাকি দিলোঁ। আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম, আপোনালোকে সকলোৱে চাব আৰু সকলোকে মোৰ ফালৰ পৰা হেপী দুৰ্গা পূজা। তো বলক আজি ভিডিঅ'টো আগবঢ়াই যাওঁ। চব এটা আমি নমো গৈছোঁ কেতিয়া হাঁহিয়ে গৈছা নমো গৈছা এইয়া নমো পালোহি দেই মানুহ এবাৰ চোৱা চোৱা বহুত এইফালে আৰু এতিয়া চোৱা আকৌ গৰমত ঘামি গ'লোঁ দেই চাকি তাকি দি ল'লোঁ আৰু আজৰি এতিয়া নমো গ'লা তুমি হা নমো গ'লা বাবা আমাৰ দিনে খোজ কাঢ়িব আৰু দেই নমো গ'লা নেকি মাৰ লগত নমো কৰিলা হে এইফালে হাই কোৱা ভাত খাই কাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া অলপ পিছত যামগৈ আৰু এইফালে এই কুকুৰজনী চাওকচোন এইজনী মানে পূজা মণ্ডপৰ পিছে ওলাইছেগৈ আমাৰ লগত এই মানে য'তেই যায় আমাৰ ঘৰৰ মানুহ তাৰে পিছে যাব এইফালে আমাৰ সৰু বেটি টোপনি ধৰিছে তাই শুব এতিয়া